আজি হৈছে 10 মাৰ্চ আৰু আজি 10 মাৰ্চৰ লগতে আজি বহুত কেইখন আঁচনিৰ টকা আপোনালোকৰ লাখ লাখ মানুহৰ বেংক একাউণ্টত সোমাব বুলি ঘোষণা কৰিছে। কি আঁচনিৰ টকা সোমাব বা আপোনালোকে পাবনে নাপায়, পাবলৈ কি কাম কৰিব লাগিব, সকলোখিনি কথা কম। তেন্তে আহক আমি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'। তেওঁলোকৰ প্ৰথম খবৰটোৱে মুকলি হৈছে অৰুণোদয় আঁচনিখনৰ বাবে। যদি আপোনালোকে অৰুণোদয় আঁচনিৰ টকা আগতে পাইছিলে বা এইবাৰ যদি নতুনকৈ ফিল-আপ কৰিছে, আপোনালোকে এইবাৰ অৰুণোদয় আঁচনিৰ টকা পাব। কিন্তু অৰুণোদয় আঁচনিৰ টকা পাবলৈ হ'লে আপোনালোকে এইকেইটা কাম কৰিলে নে নাই কৰা এটা কমেণ্ট কৰিব। প্ৰথমটোৱে হৈছে আপোনালোকে বেংক একাউণ্টত আধাৰ কাৰ্ড লিংক কৰিব লাগিব, আৰু 2 নম্বৰ খবৰটো হৈছে যে আপোনালোকে DBT লিংক কৰিব লাগিব, মানে ডাইৰেক্ট বেনিফিট ট্ৰেন্সফাৰ। যদি আপোনালোকে এতিয়ালৈকে কৰা নাই লিংক, বেংক একাউণ্টত গৈ সোনকালে কৰিব লাগিব এইটো লিংক। যদি নকৰে তেতিয়াহ'লে আপোনালোকে আহিবলগীয়া চৰকাৰৰ যিকোনো আঁচনিৰ টকা, চৰকাৰী ধন বা আপোনালোকে স্কলাৰশ্বিপ, PM কিষাণৰ পইচা, সকলোখিনি পইচা আপোনালোকে নাপাব বুলি কৈছে। গতিকে আপোনালোকে সোনকালে গৈ DBT লিংক কৰিব লাগিব। আগৰ ভিডিঅ'ত কৈছিলোঁ কেনেকৈ লিংক কৰিব, ভিডিঅ'টো চাই ল'ব, লিংক আছে ডিছক্ৰিপশ্যনত বা আপোনালোকে আই বটনত দেখিবলৈ পাইছে। গতিকে আপোনালোকে এইটো কাম সোনকালে কৰি ল'ব, তেতিয়াহে কিন্তু আপোনালোকে আহিবলগীয়া চৰকাৰী ধনবিলাক পাবলৈ সক্ষম হ'ব। 2 নম্বৰ খবৰটো মুকলি হৈছে PM কিষাণৰ ফালৰ পৰা। আপোনালোকে যদি PM কিষাণৰ টকা এতিয়ালৈকে পোৱা নাই, 13 নম্বৰ কিস্তিটো অলৰেডি পে'মেণ্ট কৰিলে, কিন্তু যদি আপোনালোকে এতিয়ালৈকে PM কিষাণৰ টকা পোৱা নাই, তেতিয়াহ'লে আপোনালোকৰ কাৰণে এখন নটিচ আহিছে। যোনখন নটিচত লিখা আছে প্ৰধানমন্ত্ৰী কিষাণ সন্মান নিধি আঁচনি, য'ত কিস্তিৰ প্ৰাপ্যৰ বাবে গুৰুত্বপূৰ্ণ নিৰ্দেশনা লিখা আছে। আপোনালোকে PM কিষাণ পৰ্টেলত সফল আধাৰ প্ৰমাণীকৰণ বা বায়'মেট্ৰিক EKYC প্ৰমাণীকৰণৰ বাবে সমীপৰ CDC-লৈ যাওক। মানে আপোনালোকে যদি এতিয়ালৈকে আধাৰ কাৰ্ড লিংক কৰা নাই PM কিষাণৰ, মানে EKYC যদি কৰা নাই, আগতে বহুতকেইটা ভিডিঅ'ত ক'লোৱেই যে আপোনালোকে EKYC নকৰা মানুহবিলাকে কিন্তু PM কিষাণৰ টকা নাপাব। কিন্তু সেইটোৱে হ'ল যে আপোনালোকে যদি যোনবিলাক মানুহে PM কিষাণৰ টকা পাবলগীয়া আছিলে, সেইবিলাকে যদি আধাৰ কাৰ্ড লিংক কৰা নাছিলে, EKYC কৰা নাছিলে, সেইবিলাক মানুহে PM কিষাণৰ টকা নাপালে। গতিকে আপোনালোকে আহিবলগীয়া কিস্তি পাবলৈ হ'লে আপোনালোকে এইটো লিংক কৰিব লাগিব। তাৰপিছত পৰ্টেলত আধাৰৰ বাবে কৃষি বিভাগৰ ওচৰত কৃষি উপযোগী ভূমি প্ৰমাণপত্ৰ দাখিল কৰিব লাগিব। যদি আপোনালোকে অনলাইনত কৰোঁতে, মানে অনলাইনত যদি আপোনালোকে EKYC কৰোঁতে নহয় লিংক, তেতিয়াহ'লে আপোনালোকে এগ্ৰিকালচাৰ অফিচত যাব লাগিব। ওচৰৰ যোনটো এগ্ৰিকালচাৰ অফিচ বা ডিষ্ট্ৰিক্টৰ এগ্ৰিকালচাৰ অফিচ, সেই অফিচটোত যোৱাৰ পিছতে আপোনালোকে সকলোখিনি ডকুমেণ্ট লৈ যাব, যি ডকুমেণ্ট দৰকাৰী, আধাৰ কাৰ্ড, পান কাৰ্ড, বেংক একাউণ্ট ডিটেইলছ বা আপোনালোকৰ মাটিৰ খাজানা, সকলোখিনি ডকুমেণ্ট লৈ গৈ তাত জমা দিয়াৰ লগে লগে আপোনালোকৰ EKYC হৈ যাব। হোৱাৰ পিছত আহিবলগীয়া কিস্তি বা পাবলগীয়া কিস্তি, সেই কিস্তিবিলাক আপোনালোকে পাব বুলি ঘোষণা কৰিছে। গতিকে আপোনালোকে সোনকালে যাওক, এইটো কাম কৰিব লাগিব, তেতিয়াহে কিন্তু আপোনালোকে PM কিষাণৰ টকা পাব। তো বন্ধুসকল, যদি ভিডিঅ'টো চাই ভাল লাগিলে এটা লাইক কৰিব, যদি চেনেলত নতুন তেতিয়াহ'লে কৰিব ছাবস্ক্ৰাইব, কাৰণ মই আপোনালোকৰ কাৰণে এনেকুৱা ধৰণৰ ইনফৰ্মেশ্যনৰ লগতে জব ইনফৰ্মেশ্যন লৈ আহোঁ এইটো চেনেলত। তো লগ পাম গৈ মোৰ এটা নতুন ভিডিঅ' সৈতে। আজিলৈ এৰিলোঁ। জয় হিন্দ, জয় ভাৰত।